Taliban Monsam mate MOS Memorandum of Settlement ada শান্তি চুক্তি তাত স্বাক্ষৰ কৰা হৈছিল আৰু এই শান্তি চুক্তি স্বাক্ষৰ আলম লৈ পেলাই তেওঁলোকে বিশেষকৈ কাৰ্বি অধ্যুষিত অঞ্চলত য'ত কাৰ্বি গাঁও আছে য'ত কাৰ্বিৰ মেজৰিটি আছে সেই অঞ্চলত গৈ লায়াদিন নামছি তিন কাৰ্বি আংলং তুমছি যে লায়া সং দুভান্তে চলতে লাটেন সিক্স সিদু রাজা কমকে ভিডা লো কুসি কাপাচে থাক এহারা MOS halong itu upload 2.3 dah 4.2 dah kali ni kalau na upload তার মানে তেওঁলোকে আসলতে তেওঁলোকৰ উদ্দেশ্যটো আছে যে কিবা এটা ইস্যু লৈ পেলাই আহি থকা এই আমাৰ এমএলসি আমাৰ বিশেষকৈ পৰিষদৰ যিটো নিৰ্বাচন আছে হাসো নিৰ্বাচন ইলেকশন এমএলসি ইলেকশন হল লাতুমটা এমএলসি কেমান কান সি কালিলি আলাম সি কালা পুরারাং লোকে ঠান্ডা মঞ্চন তো লাসি লাসো বাংকে ইলিতুম কাবেরা তুমচে ঠেকে নেকি বিশেষকৈ কাৰ্বি মোৰ বন্ধুসকল মোৰ ভাই ভণ্টিসকল বিশেষকৈ এই কেইজনমান ব্যক্তিৰ পৰা আমি সঁচাকৈ সাৱধান হ'ব লাগিব ইতুম চেৰক তকেই লাটো নানে থাক ৰূপে ৰেডি ইতুম মাংসুদু নানে দমাটো লাসি লাটো নহকালে যাতা নাগৰা থেকে ইনুবাকে এমসি হবে এমএলএ হবে এমপি টাকালি পুলোতে alam ganungye bak bahal bir bahari je iltum ratum kenan choka hormu ratum kisu hormu antame napa jok ya ko pusaka lam ganungye lasi nili puji bangke jai na khara sono nili karbi homa salon non apor at present time non asiti at present ke nili puji jai ka thar ke karbi homa salon bangke rake cancer মানে করোনা তেল করোনা ফলে একটু ফেরে না কম আমি যে করোনা ভয় করি এই ভয় থকাৰ কাৰণে আমি যে ভ্যাকসিন লৈছো সিঙ্গল ডোজ ডাবল ডোজ মাস্ক যে লৈছো আমি হ্যান্ডসাইজার যে লৈছো লাসন থাকছি যায় কথা তো লাহাই ইনুত বাহিনী টেকটেন কা পেটেপুল কান যে কা কান ইউটু আলাম পেন বাকে ইলিতুম itu pada orang di pulau teh corona pasti dia orang enggol itu kan ada ciri masalah asli alang itu anak kami dari itu tapi itu tapi sudah kami dipanen bapu anu ini pada dan amar gaote boga kora raite এটা বুকা পানি itu ধরুন কিমান বছৰ পৰা আপোনালোকে খোজ কাঢ়িলে বছৰ ধৰি কিন্তু আজি দুই তিনটা ৰাস্তা উদ্বোধন কৰিলো আমি যে ইমান ভাল লাগিছে মনটো ভাল লাগে যে আমি কিহৰ কাৰণে থিয় দিছো যে আমি হয় ৰাইজৰ কাৰণে কাম কৰিবলৈ আমি থিয় দিছো গতিকে ৰাইজে যিটো কাৰণে ভোগী আছে যিবোৰ সমস্যা ভোগী আছে বিশেষকৈ ৰাস্তা ঘাট যে আমি উন্নয়নৰ কথা কৈছো উন্নয়ন যদি হৈছে তাৰ প্ৰথম লক্ষণটো হ'ব লাগিব ভাল ৰাস্তা গতিকে আমি গাঁৱৰ লেভেললৈকে যে আমি পিএমজিএছৱাই যোগেদি হওক এছঅ'পিডি হওক কাউন্সিল এছঅ'পিডিৰ যোগেদি হওক বা আইআৰডিএৰ যোগেদি হওক আমি যে গাঁৱৰ ৰাইজৰ কাৰণে পেৱাৰ্ছ ব্লক ৰাস্তা দিব পাৰিছো আমি ব্লেক টপিং ৰাস্তা দিব পাৰিছো গতিকে এইটো সঁচাকৈ উন্নতি সাধন হৈছে এইটো ৰাইজে স্বীকাৰ কৰিছে আৰু স্বীকাৰ কৰিব গতিকে আহিবলগীয়া দিনবোৰত যাতে আমি দলটো শক্তিশালী কৰাৰ লগতে যে আমাৰ চৰকাৰ যাতে ৰাইজৰ যিটো অভাৱ অভিযোগ আছে এই সকলোবোৰ অভাৱ অভিযোগ যাতে দূৰ কৰি ৰাইজে বিচৰা মতে যাতে কামবোৰ হয় তাৰ কাৰণে আমি সকলোৱে একত্ৰিত হ'ব লাগিব আৰু বিশেষকৈ আপোনালোকে জানে নৰেন্দ্ৰ মোদী চৰকাৰ লগতে আমাৰ অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু বিশেষকৈ কিন্তু খুব ভাল ইয়াত অহাৰ আগতে আমি বিহুতে ভ্যাকসিনেশন সেন্টাৰত আপোনালোকে নিশ্চয় গম পাইছে যে যোৱাকালি ৰাতিলৈকে সমগ্ৰ ভাৰতবৰ্ষত ভ্যাকসিন লোৱাৰ সংখ্যা 100 কোটি ক্ৰছ কৰা হৈছে 100 crore ইণ্ডিয়ান ভাৰতীয়ই 100 কোটি ভাৰতীয়ই যোৱাকালি ৰাতিলৈকে ভ্যাকসিন লোৱা হৈছে গতিকে সব এই করোনার পৰা যে আমি বাঁচিবলৈ
আমার সমাজখন যাতে করোনা মুক্ত হয়, আমার জেলাখন যাতে করোনা মুক্ত হয়, আমার রাজ্য যাতে করোনা মুক্ত হয়, বা আমার ভারতবর্ষ আমার রাষ্ট্র যাতে করোনা মুক্ত হয়, তার কারণে যে আমার ভারতবর্ষৰ প্রধানমন্ত্রী নরেন্দ্র মোদী যি পদক্ষেপ যে তেওঁ হাতত লৈছে, সঁচাকৈ আমি ধন্যবাদ দিবই লাগিব। আৰু আজি এই সভাৰ পৰা মই প্রধানমন্ত্রী নরেন্দ্র মোদীর নামে মই ধন্যবাদ দিছো, আন্তরিকতাৰে মই নমস্কাৰ আৰু ধন্যবাদ জ্ঞাপন কৰিছো। কিয়নো আমি সকলোৱে জানে করোনা যেতিয়া বিয়পিছে, সংক্রমণ আরম্ভ হৈছে, সকলো দিশতেই কাৰ্বি আংলং বুলি নহয়, সমগ্ৰ অসমতে সমগ্ৰ ভাৰতবৰ্ষতে যে মানুহৰ মানে মুখ চালে যে নিৰাশা, যে এই করোনার এই মহামারীর পৰা যে মই বাচিম নে নাবাচিম, মোৰ পৰিয়াল কোনোবা এজন যদি কিবা হৈ যায়, এনে ধৰণৰ চিন্তাধাৰা বহুত কথা আছিল। আৰু তেতিয়া ভেকচিনো হোৱা নাছিলে। আৰু ক'বলৈ গ'লে এনে ধৰণৰ বেমাৰ মহামাৰী যদি ওলায়, ভেকচিন ওলাবলৈ কমেও 2 বছৰ লাগে। কিন্তু নিষ্ঠাৰে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে তেওঁ যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে, তেওঁ যে ইজ দ্য লিডাৰ, সি যে ফ্ৰণ্টৰ পৰা যে সন্মুখৰ পৰা যে আমাক লিড কৰি লৈ গৈছে, আগুৱাই লৈ গৈছে। 9 মাহৰ ভিতৰতে আমাৰ ভাৰতবৰ্ষতে এই ভেকচিনটো ডিছকভাৰ কৰা হৈছে, ইনভেন্ট কৰা হৈছে, আৱিষ্কাৰ কৰা হৈছে 9 মাহত। আৰু এই 9 মাহত আৱিষ্কাৰ কৰা এই ভেকচিন, কোভেক্সিনে হওক, কোভিচিল্ড হওক, আজি আমি সকলোৱে সকলো ৰাইজে আমি সিঙ্গল ডোজ বা 5 ডোজ আমি ললো। গতিকে যিটো চৰকাৰে মহামাৰীৰ পৰা বচাবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, যে করোনা মুক্ত ভারত, করোনা মুক্ত অসম, করোনা মুক্ত কাৰ্বি আংলং, ঠিক তেনেকৈ ৰাইজৰ বিশেষকৈ দৰিদ্ৰ পৰিয়ালৰ বহুত সমস্যা আছে। এই সকলোবোৰ সমস্যা দেখি আমাৰ ভাৰত চৰকাৰ, অসম চৰকাৰে এটাৰ পিছত এটা যে আঁচনি লৈছে, বিশেষকৈ BPL ফেমিলিসকলৰ এতিয়া ৰেচন ক'বলৈ গ'লে সুলভ মূল্যত, কম মূল্যত আমি যে চাউল পাইছো, দুখীয়া ৰাইজে, দুখীয়া পৰিয়ালে পাইছে। ঠিক তেনেকৈ আমাৰ উজ্জ্বলা আঁচনি, ৰান্ধনিৰ কাৰণে যে গেছ আমি দিছো, এটা বেমাৰৰ পৰা কিছুমান মানে ডাঙৰ বেমাৰৰ পৰা বাচিবলৈ বা চিকিৎসা ল'বলৈ কাৰণে যিটো আয়ুষ্মান ভাৰত, অতুল অমৃত অভিযানৰ পৰা আৰম্ভ কৰি এনেদৰে বহুত আঁচনি লৈছে। গতিকে এই সকলোবোৰ আঁচনি আমি যদি চাওঁ, এই 7টা বছৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ আৰু অসমৰ 7 বছৰ, ঠিক তেনেকৈ কাৰ্বি আংলং 4 বছৰ, ক'বলৈ গ'লে আমি বহুত আগুৱাই গৈছো। আৰু আমি কেনেকৈ আগুৱাই যাব পাৰিছো, এই সকলোবোৰ কথা নেতৃত্ব দিয়াৰ ওপৰত নিৰ্ভৰ কৰে। যেনে আজি কাৰ্বি আংলং, এতিয়া অসম ৰাইজে ক'বলৈ বিচাৰিছে বা আৰম্ভ কৰিছে যে আগৰ কাৰ্বি আংলং নহয়, এতিয়া ডিফুত গ'লে বোলে ডিফুৰ পৰা আকৌ নিজৰ ঘৰলৈ যাবলৈ মন নকৰে। ডিফুত আহিলে ভাল লাগে, ডিফুত আহিলে বোলে ক'ৰবাত তাৰাকাঞ্চ যাব, ক'ৰবাত আৰু বৰপেটা যাব, মানে এতিয়া চাবলগীয়া আছে যে টুৰিষ্ট এট্ৰেকশ্যন, পৰ্যটকৰ স্থান হিচাপে এটা হ'বই। আৰু বেছি দিন নালাগে, যিটো ধৰণে আমি কি ধাৰাৰে আমি কাম কৰিছো নহয়, এতিয়া গোটেই বিশ্বৰ দেশতে যে কাৰ্বি আংলং বুলি এটা চিনাক্ত আমি পাম। গতিকে মই আশা কৰিছো, আমি সকলোৱে জানে নিৰ্বাচন আহি আছে, নিৰ্বাচন আহিব যাব, অকল এইখিনিতে ভাৰতীয় জনতা পাৰ্টি সীমাবদ্ধ নহয়। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথম আৰু প্ৰধান লক্ষ্যটো হৈছে মহান ভাৰত কেনেকৈ গঢ়িব পাৰে, মহান ভাৰত কেনেকৈ গঢ়িব পাৰে, সুস্থ ভাৰত কেনেকৈ গঢ়িব পাৰে,
শ্ৰেষ্ঠ ভাৰত কেনেকৈ গঢ়িব পাৰে সেই লক্ষ্যৰে ভাৰতীয় জনতা পাৰ্টিৰ জন্ম লৈছে আৰু এই ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আমাৰ অসমত আছে চেন্ট্ৰেলত কেন্দ্ৰীয়তো আছে কাৰ্বি আংলঙত আছে আৰু এনে ধৰণৰ সুযোগ বাৰম্বাৰ নাহে গতিকে এই সুযোগ যাতে আমি হাতত পাই হাতত নেহেৰুৱাই তাৰ কাৰণে মই সকলোকে মোৰ আন্তৰিকতাৰ মোৰ বিনম্ৰ আৰু মোৰ মিনতি আৰু মোৰ কাকতি আৰু মোৰ প্ৰাৰ্থনা যে আমি সকলো একেলগে যাতে আহি থকা দিনবোৰত কাৰ্বি আংলঙৰ স্বাৰ্থত জনতাৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত আমি কাম কৰি যাম বুলি আশা আৰু কামনা কৰি মই মোৰ চমু বক্তব্য ইমানতে সামৰিছোঁ ধন্যবাদ কাৰণ নমস্কাৰ জুভাই ভাৰত মাতা কি ধন্যবাদ থাকিল মাননীয় সাংসদলৈ তো মই আমন্ত্ৰিত কৰিব বিচাৰিছোঁ আমাৰ সকলোৰে শ্ৰদ্ধা মৰম মাননীয় শ্ৰীযুত তুলিৰাম মহান্তে তেখেতৰ মূল ভাষণ ৰাখিবলৈ মই অনুৰোধ কৰিছোঁ। শ্ৰদ্ধাৰাজ আপোনালোকে এতিয়া নাযাব আৰু কিছু আমাৰ বিশিষ্ট বক্তা মুখ্য অতিথি অলপ পিছতে ভাষণ দিব তাৰপিছত আপোনালোকে সোনকালে আহক ঘূৰি আহক য'তে আপুনি পানী খাব গৈছে বা য'তে গৈছে আপোনালোকে সোনকালে আহি নিজৰ আসন আকৌ গ্ৰহণ কৰক Nalitung kado kita aku sehat kuno, army kiso ta apor umso ako ini kipani dina, nalitung kado kita hal aku get itu tunta, nalitung volunteer tu aku nangit aku ini faham sendiri kalau kado. Alah mana tu aja. Opini Autonomous Council Lapen Bharatiya Janata Party East Karbi Anglong West Karbi Anglong Jelang Rapet Pen Didikpon Monsam Lapen Kacing Turamo Rapan Waitak Lasapen Pacini Nanggi Pula Somai Mai Cari Ponbom Langkel Mondor Komiti Amai Pu Lapen Dela Somai Dong Nagace Tongdon Ile Dong Nagace Honai Ninggace Tenai GSC Parliamentary Consensus MP Orange Sing Biake Hai Lapen Dela Somai Dong Nagace Tongdon Pu Dipu Local MLA Bina Sing Nagace Hai MLA Dorsing Rohan के हाय इस कार्यक्रम भारतीय जनता पार्टी अमाई को धनसिंह के ना के हाय कार्यक्रम autonomous council टीम कार्यक्रम कामनकन रपेट ये मकाई के हाय किधन कार्यक्रम autonomous council जाकर तुम local MLC तुम अच्छी होनाई राम सिंह जी मकाई पेंटांगो MSC kai kai kidoan Dais long kido Manpen kido Board chairman kidoan Laben BDC chairman BLCC chairman Dipu Bukulia Municipal Board chairman Ward Commissioner kai itu Laben ke Langkher konsensi angka kalau Mondor Komiti Pentanglo महिला मोर्चा जो मोर्चा एसटी मोर्चा माइनॉरिटी मोर्चा ओबीसी मोर्चा लापेन गेलगा चेतो उनको लोकल कमिटी प्रेसिडेंट सेक्रेटरी का जेंगलो कचरा तो लगाम पुआ भिरान लापेन गेलगा चिंग होनाई एपो पुरुन एपाई पुरुन सारपी सार पुलिस होयजान अपरांग सिना तो फान कादो होय बंदा Monsam lapen kacing tur, amai nona ketunan tu monda, suri akado pajik lakado. Hotmanyo rice hokol, opokta bokta, amar hanghot, bitong mabe apnalok bolai koise. Aji hobhat, adorinyo hobhat, yak langfer homostik
লোকেল এমএলএ আপোনালোকক বিতংভাৱে বহলাই কৈছে আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহা পিছত টিম কাৰ্বি আংলং আৰু ভাৰতীয় জনতা পাৰ্টি মিলি কাৰ্বি আংলঙৰ কাৰণে কি আঁচনিবিলাক গ্ৰহণ কৰা হৈছে কি আঁচনি সম্পূৰ্ণ হৈছে সেই গোটেইখিনি কথা ৰাইজক অৱগত কৰিবৰ কাৰণে আজি সভাটো পতা হৈছে সন্মানীয় ৰাইজসকল 15 বছৰত এজি চিকামেলা চৰকাৰৰ আৰু 15 বছৰৰ কংগ্ৰেছৰ শাসনৰ আমোলত সেই 30টা বছৰ আৰু সেই চাৰিটা বছৰত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ সময় উন্নয়নমূলক আপোনালোকে তুলনা কৰিব নোৱাৰে আজি আপোনালোকক চাওক এই লাংফেৰৰ সমষ্টিত আজি দিনটোৱে 1856 সময়ে মই আহিছো আৰু এটা বছৰৰ পিছত আজি মই উদ্বোধন কৰিব পাই মই খুব সুখী হলো আজি ৰাইজক কাৰ্বি আংলং অটোনমাস আৰু অসম চৰকাৰ আৰু ভাৰত চৰকাৰে ৰাইজক উপহাৰ দিছে খালি লাংফেৰ সমষ্টিতে আজি 40 কিলোমিটাৰ ওপৰত আজি আমি উদ্বোধন কৰিব পাৰিছো 40 কিলোমিটাৰৰ সেই টকা 35 কোটি টকা আজি ব্যয় কৰি সেই টকা আমি আজি লাংফেৰ সমষ্টিত আমি উদ্বোধন কৰিব সক্ষম হৈছো এনে ধৰণৰ আঁচনি আজি আমি উদ্বোধন কৰিলো ইৰিগেশ্যন মেকানিকেল ডিভিজন পৰা আৰম্ভ কৰি আৰু ইয়াত আমি লাংফেৰ সমষ্টিত কালচাৰেল কমপ্লেক্সৰ নামত আজি 1 কোটি টকা আমি আধাৰা স্থাপন কৰা হৈছে সন্মানীয় ৰাইজসকল এই লাংফেৰ সমষ্টিত স্পৰ্টছ কমপ্লেক্সৰ নামত স্পেচিয়েল পেকেজৰ জৰিয়তে প্লাছ সিগনেচাৰ প্ৰজেক্ট দুটা মিলি 20 কোটি টকা আঁচনি কাম কৰি আছে কাম হৈ আছে আপোনালোকৰ আগতে দেখা পাইছে সন্মানীয় ৰাইজসকল এই চাৰিটা বছৰত লাংফেৰ সমষ্টিত আপোনালোকে উন্নয়নমূলক কাম আৰু আধাৰা স্থাপন আৰু উদ্বোধন কৰা বহুত বাকী আছে আমাৰ ৰামসিং টিমুং ডাঙৰীয়া মোক কৈছে আৰু 60% মানে তেওঁলোকে উদ্বোধন কৰা বাকী আছে বুলি কৈছে কাম হৈ আছে গতিকে সন্মানীয় ৰাইজসকল ভাৰতীয় জনতা পাৰ্টি চৰকাৰক আপোনালোকে আশীৰ্বাদ দিব লাগিব আপোনালোকৰ মৰম আৰু সহায়িকা কৰিব লাগিব কাৰ্বি আংলঙত আমি সকলো জাতি জনগোষ্ঠী সকলো ভাষা ভাষী সকলো ধৰ্মাৱলম্বীৰ লগত আমি একেলগে বসবাস কৰি কাৰ্বি আংলঙৰ শান্তি বুজাই ৰাখিব বিচাৰিছো শান্তি হলে আমি উন্নয়নমূলক কামবিলাক আগবাঢ়িব পাৰিম আজি আপোনালোকক চব এই চাৰিটা বছৰত আপোনালোকক আশীৰ্বাদ ৰাইজক সহায়িতা কৰাৰ কাৰণে আজি কাৰ্বি আংলং শান্তি আমি বুজাই ৰাখিছো কাৰ্বি আংলঙত কোনো সংঘাত আপোনালোকে দেখা পোৱা নাই উপযুক্ত বক্তা সাংসদ ডাঙৰীয়া আপোনালোকক কৈছে সন্মানীয় ৰাইজসকল এনে ধৰণৰ কাৰ্বি আংলঙত আমি শান্তি বুজাই ৰাখিব লাগিব তাৰ কাৰণে আপোনালোকক আশীৰ্বাদ আৰু মৰম আৰু সহায়িতা কৰিব লাগিব সন্মানীয় ৰাইজসকল কাৰ্বি আংলঙত বহুতো কাম কৰিবলগীয়া আছে গতিকে বহুতো কাম কৰিবলগীয়া আছে ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি খোৱা পানী আঁচনিৰ পৰা আৰম্ভ কৰি হস্পিটেলৰ পৰা আৰম্ভ কৰি এডুকেশ্যনেল ইনষ্টিটিউচনৰ কামবিলাকৰ পৰা আৰম্ভ কৰি বহুতো কাম আঁচনি আমি কৰিবলগীয়া আছে তাৰ কাৰণে আপোনালোকক আশীৰ্বাদ আৰু মৰম আৰু সহায়িতা কৰিব লাগিব কাচিংহত পিনিদা লাংফেৰ সমষ্টিত আহিন বেংকেবাং ভাৰতীয় জনতা পাৰ্টি কাচিংহত এবং ভুয়াং পিগদান লাবেন যে পিনি agape apulger parti ben jeope pini BJP long na japabon alaga tumanda nilagam team kar bianglo hin bedala tuman ni akong laben kachoro laben kurang dupajero don mangli ako monsan donegi nilagam kaida pueredi monsan dolo project tum kachi thura molame isi no don mangli nilikaida puer
1986 album में assault itu plan yang teman-teman itu handbrake kan bom lagi kacing pura modal itu side handle dah tempur bom lagi handbrake kami itu Mahatma Gandhi kan assault insam jin itu hand lagi sida handbrake लोग ने kota में तो school building पे check लो किधर अलग पे check लो लोग की थुर्मिया हुए तो भाग boring और side पे check लो laben andin ke hang kapat ko to banda sports karja laso ke wanje phage tum kam klen por bom lo don mage lasi don mage to handbrake ke hang tum to ne ta handbrake long le ko to ne to kijure lang pen check lo akape ka sai engine de si pele tu niklai bonenge bad body line don mage to apor to niri kame dan oke mele lapen harwale mele lapen ilego BJP presiden alang itu menara dompa jumisan alam kharega isi ini लिखा दिया मैं पढ़नो ये मॉनसून की तो दिया फा सेंट्रल गवर्नमेंट नरेंद्र मोदी की जब कोना पार्टी बीजेपी पार्टी के जब मॉनसून दोने की कुछ का कमा था लासोटेंग से अमित शाह के हाय सोम ट्रको भाग लामदोन चटको हेलिके असम तो भाग सोम ट्रको तो पे हेलिको असम तो पे इंसान जी ना लामदोन चटको हलसो लामदोन लोके बेनाना पुलिस पार्टी को दा काम खेगा दोनों दोनों में तो बेनाना इने बाइनी के ठेके के चित्रो abang fudum dame laso laundon ke chokche laben hego ki potuna do donno leto stane to tin kar diya no laben bharatiya janata party la chelang pe gela to bhag la laundon ka cheto song chok laso laundon ka cheto ka to bhag ke tin kar diya no hin pe la to bhag ka choro laben kurang suni tu pati lo donno leto dan itu lam pera konsensi kalau kami UPLA akon cundang kami longki pilih kaya tolo alam itu lomdang cetok tolo tapi cetok penalan itu kami monsam tu nanti monsam tolo longki isi band kacing thuramu itu thegong popuselan dama thasi central government lomdang cetok lo laben itu kerja otonomous council benta cerap cetok dulu laben ke asal Chief Minister Dr. Himantri Sarma tabe ala itu malah niya kelompok kacoro laben karong pajedo don male itu ino banyak tuh ke je kubo je take university jalane iki acar college jalane bijli college jalane forest college jalane hotel management training institute jalane बोला तुम नंदो चितो को पुलाई के नहीं पढ़ा तुम के थे तुम के लंबे के वेस्ट करके रहो तुमने रेलवे कनेक्टिविटी पर चलो दैट दीपू के देवपुरा फुल लाइन तौर पर चलो दीपू के मेघालय मॉडल हाईवे तौर पर चलो लाहाया का मफाद अलग तुम के नंगे चौकी खुशी के थे ibu dono itu sering tuh jika neno laben kaum tu ratu ke nanti full banyak central university lagi kolom nanti western neno central university nanti eastern neno tadi BJP college nanti Mancala western neno tadi agriculture college kolomalo lo nanti western neno berkala forest college lo nanti eastern neno di kolom hotel management training institute nanti laben ke west karpia lo khiru dia lo sugar mill nanti to na leto lahai bangsa je alam tum nam to lo kacho ke chok lo message lo kim karpia lo in peran to bhang kurban khur laben kachoro laben Amit Shah ke hai abang itu karpia lo to mas council lo te karpia lo ara na hot hoi peran to bhang suri kacoro laben karo mate ke donno leto abha tumne je যেটাকে 2.3 के चौक चेक
যেটাকে ইংরেজ সৌদম ভাগ সিকেটকে কেরাইপিকে সিথংকের ফি কেরাইপি সিপিকের ফি এবং কে সিথংকের ফি কেরাইপিকে চককে কাও সিটকে বাবাকে জোতা থোড়ো নাকে কেচি এসবেল চেগলো নামি নিলি কবি থোড়ো নাকে কারবি কুর ফতমা থোড়ো লাগে কারবি কুর ফতমা দিনা থোড়ো দলে তো সে দলে তো আরে তোমরা ফের বচবা এবারকে যে কেচি একদম সিট কে আলাদা পিকে কো পিকে দলে তো পিকে দলে তো জোতা থোড়ো কারবি কুর ফতমা থোড়ো দলে তো তাকে Krumjar gijar hanjar tungjar tungjar thorong dolo itu, anu tidak thorong, sera sit thong kera fli, sit kera fli abang kera ke, inglo masuk sit thorong jok di kursi, lam dolo dolo, ala tung baita kelas sampai dolo dolo itu, dolo itu, boleh bagi itu dolo, sit kera jok tapi, jok tak thorong, anu tidak thorong, inglo masuk bang kera, punya tokir perawe. रात भर के थामता रात भर के बच्चों को नाम सी रात भर के थामता बोला दोनों में तो आराम तुम नहीं लीजिए पेड़ाप तो इनकी बन के ना तुम पुलो देखे नो सो तुम बंसी केराय को आहाबो पेड़ाप तक किलो के तो केला सली नो ट्राइबल एरिया टिबुलसी हिंदी के था टिबुलसी बन के नॉर्थ कचरे डिस्ट्रिक्ट टिबुलसी बन के Karbialang district, Tipul ke Thomang ke, Bodolan territorial area kita Thomang itu. Sita dan election kisi itu thurungan toke Thomang itu. Ada clause ini dalam wajah kelas sampai Thomang itu. A B C pudo A kijong si A bangke, nang kijong si India citizenship doklong ke. B bangke nangi alta yung si Lincoln ko pop lomte C bangke nangi yung si Bhutan slop lomte election ki thurjita londo puaida klasapen kitok kirlo domna itu minun banyak tum dinja che la sebang phumna ni pulo je la som ke nangi ki pupu article 120 dala Hada inglo sotum si putar joglong joti kalang dormang ni paano ba ngajoglo sida ada top dato je people act 1950 section 20 amendment lang namno ola nang dak dolo pulongte lake nang hem dak dolo pulongte nangi Bhutan right dolo pulong ke election da thurang la close da taken sare bodol le A B C sare asik haram ke paida kore to rar bhan ke thamta rar bhar pamang ho rangtun jongjung le kram dia pha lasini le bani na hai ke thake ke chau to mani le ajuju jenale to Inut dapat komisar dalam akar background kita ada tanggung jawab awesa karena 26 konsensi itu 26 konsensi itu alam dalam itu inut MSC hydroma hayesa MLA banti itu karena itu inut hydroma hayesa MP itu loh ini MP itu loh asing di situ malam jalannya BJP itu lasi kopi dari pindah datang ke Jakarta pilih kita gimana orang itu otonomous state pencenglo artikel 244 pencenglo jangan itu besar constitution provision di dalam sistemnya itu kehanan jika right itu sida kake implement dia ada kongke government sido dalam itu boleh website pencenglo development account pencenglo border issue pencenglo lah autonomous state ka implement pencenglo lah hai ka junji program
Gouvernement itu ada tunke hemso pencengo development account pencengo borrowing workshop pencengo lahai khana to pichun bende gouvernement itu gouvernement itu nah tu mami jolin dia berke nah tu dongsi rendo rengi to lagi pelonte dia kar develop monsam to lagi pelonte kar develop saya dengan pichun ji pelonte itu गवर्नमेंट की तो पार्टी नरेंद्र मोदी की तो पार्टी जेपी नड्डा की तो पार्टी इंसाफ की तो पार्टी बीजेपी लोग से तो नहीं दम लगे तुम ऐसे कथा हुए बंदा की मंशा लगे नाचिन छोड़ो केवल अपन बुआ के बंदा दिन करते लोग हैं बना तो भाग सूरी सूरे का डॉग पंजीर सी लपेट के काटमन akape political party itu ceobe pilih BJP party yang nak cepat atau mana ni niat propen atau bak suri kalau pajak si nilai hengkang bakal kado बहुत बहुत धन्यवाद हमारे सीएम साहब तुम्हारा अनुरोध को विषय हमार दिखो বিধায়ক মাননীয় শ্রীযুক্ত বিদ্যা সিং তেখেতক বহুমূলীয়া ভাষণ ৰাখিবলৈ মই অনুৰোধ কৰিছোঁ Ini dia kalau ya kan lo, ini cuma aliran siang kurang hal kali kalau bangsa lokal yang ni siapa, siapa itu hari ini bening dia kok. बोलो बोलो भारत माता की apa kata dia আজি jumesan ase jumesan apa mau adu mau jalan lahan enggak lalu masih kalau dikira बोलो बोलो भारत माता की बंदे बंदे আজি peace and development relief আমার সভাপতিত্ব কৰা আমাৰ লালফেন মণ্ডলৰ প্ৰেসিডেন্ট দৰ সিং লম্পি ডাঙৰীয়া প্ৰমুখে এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত আমাৰ নেতা আমাৰ আদৰ্শৰ নেতা কাৰ্বি আংলং জিলাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ মাননীয় তুলিৰাম প্ৰধান ডাঙৰীয়া আৰু এই সভাত উপস্থিত আমাৰ অতিকৰ মৰমৰ আমাৰ এমপি হৰেন সিং বে ডাঙৰীয়া ডিস্ট্ৰিক্ট বিজেপি প্ৰেসিডেন্ট বন সিং তেৰং ডাঙৰীয়া আৰু মোৰ সহকৰ্মীৰ বন্ধু আটাইতকৈ মোৰ মৰমৰ মাননীয় নৰসিং ৰহাং ডাঙৰীয়া নাম সকলোৱে নকওঁ সময় নাই সকলোৱে যাব বিচাৰিছে গতিকে PM বন্ধু বান্ধৱীসকল MSC বন্ধু বান্ধৱীসকল টাউন কমিটি চেয়াৰমেন ভাইচ চেয়াৰমেন ৱাৰ্ড কমিছনাৰ বন্ধু বান্ধৱীসকল বোৰ্ডৰ চেয়াৰমেন বন্ধু বান্ধৱীসকল আৰু বিজেপি কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল আৰু বিভিন্ন বুথ বা PFৰ পৰা অহা আমাৰ বিজেপি কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল মোৰ ফালৰ পৰা বৰ বিশেষ হ'বলগীয়া নাই উন্নয়নমূলক আঁচনি ৰাস্তা যে বকুলীয়া কিমান আজি দিনটোৰ ভিতৰত 35 crore বুলি আপুনি আমাৰ মানে CM সাহেবে এনাউন্স কৰিছে বা হৈ গ'ল ৰাস্তা হিচাপে 45 কিলোমিটাৰ কিমান হৈছে মই বৰ আনন্দিত হৈছোঁ আৰু মই আনন্দিত হৈছোঁ যোৱাবাৰ মই কংগ্ৰেছৰ দিনত 15 বছৰ থাকিও এই সভাখনত মই দুই এটা কাম দিম বুলি এনাউন্স কৰিব পৰা নাই কিন্তু আজি মই আপোনালোকক দুই এটা হ'লে এনাউন্স কৰিম এইটো কাৰ নেতৃত্বৰ বলত কাৰ নেতৃত্বৰ শুদ্ধ সিদ্ধান্তৰ বলত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে আমাৰ CM কাৰ্বি আংলং CM তুলিৰাম ৰহাং গাঁৱৰ নেতৃত্বত
তেওঁলোকে অৰ্থাৎ আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৌদিনাখন আমাক মাতিছে অল MLA সকলক কৈছে আমাক কৈছে MLA সকলে এক পাৰ হ'ব প্লেনখন হওক ইনচৰ হওক যাৰ দিকে আমাৰ CM ডাঙৰীয়া সমৰ্থন দিয়াত মই এতিয়া এনাউন্স কৰিবলৈ ইচ্ছা কৰিছোঁ এনাউন্স কৰিব পাই সুখী হৈছোঁ নম্বৰ 1 বিশেষকৈ হাইস্কুলৰ কথা হাইস্কুল আদৰ্শ হাইস্কুল মই 50 লাখ টকা দিম বুলি এনাউন্স কৰিছোঁ আৰু আমাৰ এই বকলীয়া কিন্দি হাইস্কুল তাতো 50 লাখ টকা দিম বুলি মই এনাউন্স কৰিছোঁ আৰু কমজু কথা তাতো 50 লাখ টকা দিম আৰু সংলগ্ন হাইস্কুল 50 লাখ টকা আৰু ৰাজাপথাৰ তিনিআলি হাইস্কুল 50 লাখ টকা আৰু ৰাজাপথাৰ হাইস্কুল 50 লাখ টকা এইটো আপোনালোকৰ ৰাইজৰ আগত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আশীৰ্বাদত আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল CM দুৰান ৰাভাৰ নেতৃত্বত মই এই কথা এনাউন্স কৰিব পাৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৈছে আমাক সাব চেণ্টাৰ মেডিকেল সাব চেণ্টাৰৰ পৰা ডাক্তৰ থাকিব সেইটো হৈছে মডেল হস্পিটেলকো আমাক এনাউন্স কৰিবলৈ কৈছে আজি মই কুৰুডুম এৰিয়াত মডেল হস্পিটেল সাব চেণ্টাৰৰ পৰা মডেল হস্পিটেল আপগ্ৰেডেশ্যনৰ কাৰণে মই এনাউন্স কৰিছোঁ আৰু সংলগ্ন মডেল হস্পিটেল এনাউন্স কৰিছোঁ এই দুইটি এনাউন্স কৰিবলৈ সঁচাকৈ বিজেপি চৰকাৰত থাকি মই অতিকৈ সুখী হৈছোঁ ভাল পাইছোঁ কাৰণ এজন লিডাৰ এজন ইলেক্টেড মানুহ বুলি ক'লে আগতে কিবা এটা ৰাইজৰ আগত ক'ব পাব লাগিব আজি সেইটো সুবিধা দিয়াৰ কাৰণে মই কংগ্ৰেছৰ পৰা এৰি বিজেপিত আহি সঁচাকৈ মই খুব আনন্দিত হৈছোঁ আৰু আছে এনাউন্স কৰিব কি নামঘৰৰ কাৰণে এনাউন্স কৰিবলৈ দিছোঁ নামঘৰ 2.5 লাখ টকা এই বকলীয়া অঞ্চলৰ কথা এই ৰামঘাট সমষ্টিত 4টা নামঘৰ মই এনাউন্স কৰি নামটো পাহৰিলোঁ 2.5 লাখ টকা পাব সেইটো মই আপোনালোকক এনাউন্স কৰিছোঁ গতিকে এইবিলাক কেইটামান আঁচনি মই আপোনালোকৰ আগত এইটো ক'বলৈ পোৱাৰ বাবে অনেক আনন্দিত হৈছোঁ আৰু নিশ্চয় ৰাইজ উপকৃত হ'ব মই আৰু বৰ বেছি দীঘলীয়া নকওঁ কাৰণ বহুত আছে মুখৰ দিশি ভাষণ দিয়াৰ পাছত আমিবোৰ বৰ বেছি দীঘলীয়া কৰি লাভ নাই নহ'লে ৰাইজে ক'ব মই সকলোকে আপোনালোকৰ সকলোকে মোৰ ফালৰ পৰা কাৰ্ডম নমস্কাৰ জনাই মোৰ চমুকৈ সামৰিলোঁ জয় হিন্দ কাৰ্ডম মই অনুৰোধ কৰিব বিচাৰিছোঁ সিং ৰংহান